বেলেগ বেলেগৰ উগ্ৰপন্থী দলৰ বন্ধ কৰা স্বত্তেও যেতিয়া কাৰ্বি আংলঙৰ টিম কাৰ্বি আংলং গঠন কৰাৰ পিছত ইয়াত কাৰ্বি আংলঙৰ যেতিয়া স্থায়ী শান্তি হোৱাৰ লগে লগে ইয়াত বনৰ কালচাৰটো নাইকিয়া হৈছে, বনৰ সংস্কৃতি ইয়াত কাৰ্বি আংলঙৰ পৰা বিদায় দি আছে। এতিয়া কৰ্ম সংস্কৃতি ৱৰ্ক কালচাৰ হয় মানে, গতিকে আজি 80তম স্বাধীনতা দিৱসৰ উদযাপনত সকলো ৰাইজ ওলাই আহিছে। আপোনালোকে দেখা পাইছে ইমান ৰ'দ থকা স্বত্তেও সকলো জাতি জনগোষ্ঠী ইয়াত মানুহবিলাক আহিছে আৰু আপোনালোকে দেখা পাইছে বেলেগ বেলেগৰ কলা সাংস্কৃতিক প্ৰদৰ্শন দেখুৱাইছে। গতিকে মানুহবিলাকৰ যেতিয়া ৰাইজৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে, ৰাইজৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আছে, ৰাইজে টিম কাৰ্বি আংলং বাকী অথবা নৱপ্ৰজন্মক কি মেছেজ দিব বিচাৰিব? আজি যেহেতু আমি কাৰ্বি আংলঙৰ স্থায়ী শান্তি হ'লে আমি ডেভেলপমেণ্ট কামবিলাকৰ সমস্যা সমাধান কৰিব পাৰোঁ। মই আজি এই পবিত্ৰ দিনৰ পৰা কাৰ্বি আংলং যুৱক যুৱতীসকলৰ দল সংগঠনবিলাকক মই আহ্বান কৰিব বিচাৰিছোঁ, কাৰ্বি আংলং যুৱক যুৱতী যদি ইয়াত সংস্থাপন লাগে তেনেহ'লে আমাৰ কাৰ্বি আংলঙৰ স্থায়ী শান্তি হোৱাৰ লগে লগে যিবিলাক ইয়াত নতুনকৈ যিবিলাকৰ PSP প্ৰকল্প আহিব, সেই PSPৰ প্ৰজেক্টবিলাকতো বহুত ল'ৰা ছোৱালী ইয়াত সংস্থাপন। আপুনি দিল্লীত গৈছিলে, দিল্লীৰ ইয়াত ভাষণত আপুনি কৈছে যে বিভিন্ন আঁচনি ইয়াত কাৰ্বি আংলং কাৰণে প্ৰায় দিম বুলি কৈছে, প্ৰায় আঁচনিবিলাকৰ মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে গোটেইখিনি অৱগত কৰা হৈছে। গতিকে সেইবিলাক